everyone, good morning to নহয় good afternoon. এতিয়া এটা কথা বুজি পোৱা নাই ফুচকাই আমাক খাবনে আমি ফুচকা খাব যাইছো আমি Hello everyone, good morning to নহয় good afternoon আৰু আজি আমি যাবলৈ ওলাইছো ফুচকা খাবৰ কাৰণে আৰু হাতত আমাৰ নাই টকা এতিয়া টকা নহলে কি হ'ব আমাৰ টকা নহলে এটাই হাতত উপায় থাকে মাৰ মানি বেগৰ পৰা পইচা চুৰ কৰা আমি একচুয়ালি পইচা চুৰ নকৰো কিন্তু আজি কৰিবলগীয়া বাধ্য পৰিছে বা কৰবি না गजब बेइज्जती है নকৰে বোলে ও ইমান ভিক্ষাৰী হৈ গৈছো গাইস মোৰ লগতো পইচা নাই বাৰ লগতো নাই মাত্ৰ 100 টকাই আছে এতিয়া 100 টকাত কিমান কি পুচকা খাব পাৰো হেতুৱে চাই হো আৰু অকনমান মাকো অলপ মাৰ পৰা অলপমান খুজি চাও যদি দিয়ে আৰু ভিক্ষাৰীক যদি দান কৰে আৰু সো হে আৰু আপোনালোকে চাই থাকক খুজুৰ ববলক অমা পুচকা হ'ব যা পইচা লব দিছন শুন নকৰো দে তোৰ ভাল পিনা শুন নকৰো পইচা কি হাইছে দেখি তই নিজে চুৰ কৰি বহি আছ না পাপাৰ পৰা এতিয়া মোৰ লগত মই চুৰ কৰিব কোনো দৰকাৰ নাই এতিয়া মোৰ লগতে আছে গতিকে কিমান লাগিব 30 টকা 100 টকা 100 টকা বলো দে ভাই 30 টকা আছে লাগিনি ল'ব পাৰিবা নোৱাৰে নালাগিব এবাৰ কৈ তাই লগত আছে এবাৰ কৈ তোমাৰ লগত কি মানে এইটো 100 টকাৰে 100 টকাৰে কাম হইতো ও পা 20 টকা এটা দেচোন 20 টকা 20 কল 20 টকা 20 टका দিয়া 20 टका 100 টাকা ওয়াও গাইস কন্টেইনার কামালা ধুনিয়াকে পাপাই পইচা দিব মোক মানি বেগৰ পৰা 100 টকা কি লাগে এ মই খালি লৈ গৈছো মাই সুর করছে মো আকরা নেতে কালকে আয়ো দেখা দিয়ে হপ্তা মানে চলিয়েছি ইমানে স্যান্ডেলৰ অভাৱ গাইজ এইটো থুই আছে এতিয়া যাব কাৰণে বা তো এতিয়া আমি 100 টকা লৈ কিনে ফুচকাৰ সন্ধানত যাবলৈ ওলাইছো বা আৰু মই এজ ইউজুৱেল এই 100 হেনো মোৰ কোৱাটো জৰুৰী আছিল নেকি আচ্ছা হ'ব তো কি কৰা এই 100 টকাটো এই দিছে বহুত গুচি ওলাইছে দান দিছো ভিক্ষাৰীক দান দিছো দানটো দিয়া দান দিব লাগে এইটো বছৰত দান আপোনালোকেও কৰিব এনেকুৱা মানুহ কৰিলে এই যে ইনষ্টাত যে কিবা কিবি যে আহে যে অলপমান কি বুলি কয় এইবোৰ এষ্ট্ৰলজাৰ অকনমান ক্লিপছবোৰ সেইবোৰ চাইছে অলপমান মাথাটো নষ্ট হৈ গৈছে নহয় মই একচুয়ালি এষ্ট্ৰলজাৰে পঢ়ি আছো তো মানে মই হেইও হ'ব चुप हो जाओ ফুলতে ওলাই গল এনে কৈছে এতিয়া এটা কথা বুজি পোৱা নাই ফুচকাই আমাক খাবনে আমি ফুচকা খাব যাইছো আমি এইটো ধৰিব পৰা নাই কাৰণ আমাক ফুচকা পুৰা ৰিঙিয়াই মাতি আছে বুজি পাইছে আজি বহুতে কিজানি হেল্ল কৰো নেকি ফুচকা আলা লচক ৰাস্তা এইটো বা লাষ্ট চৰম গোটেই যাব তথাপিতো এতিয়া হৈ যায় না পৰিচয় নিবিখে আপোনালোকে ক'বা যদি যায় একদম মুজুৰি খুচকাইব মন নাযায় মোৰ নিচিনা নাচি যাব আপোনালোকে একচুয়ালি ডেস্টিনেশন পাই যাব মানে একচুয়ালি ইমান দিন যে মুখ দেখি আছিল আপোনালোকে সেইটো চাগে ফেক নেনাক বা ফেক কাজল বাগ দেখি আছিলে কাৰণ আমি ডেইলি বেচিছত এনেকৈ থাকোঁ কিন্তু এইটো অকণমান আপোনালোকক বিশৃংখল লাগিব পাৰে অকণমান ফাল্টুমি লাগিব পাৰে পাগলামি লাগিব পাৰে কিন্তু আমি সঁচাকৈ এনেকুৱাই চ' আদৰি ল'ব আমি যেনেকুৱাই আমি আৰু মৰম দিব চবক এতিয়া ফুচকাৰ সন্ধানত দে হ'ব দে তই মনত থাক সেইফালে মানুহ থকাৰ কাৰণে অলপমান ব্লক কৰিব দিগদাৰ হৈছে আৰু ফুচকাৰ দোকানো বেলেগখন বিচাৰি পোৱা নাই এতিয়া আৰু তাতে যাব লাগিব যাই ঠাই ব্লক কৰিব নোৱাৰিম চাগে লাষ্টটো মেইন ন লাষ্টটো আগতে লাগে আমাক ন বলক ভিৰ গাইজ ভিৰ বহুত ভিৰ বহুখিনি মানুহ গুচি গ'ল এতিয়া বা ইয়াতে ৰখি আছে ধুনীয়াকৈ ফুচকা খাব ৰেডি এতিয়া বনাই আছে বহুত অপেক্ষাৰ পিছত আমি এতিয়া ফুচকা খাবলৈ পাওঁ ফাইনেলি 1 ঘণ্টা বেছি হৈছিলে বেছি হোৱা নাই আধা ঘণ্টা 1 ঘণ্টা অ'কে ইয়াতে একো ফাল্টুমি কৰিব নোৱাৰোঁ চ' আপোনালোকে ফুচকাটো এনজয় কৰক সদায় থাকে নে দাদা মানুহ ইয়াতকৈ বেছি থাকে নে এইখিনিয়ে থাকে এইখিনি টাইমত থাকে বেছি না দাদা অঁ আৰু ইমান হাইজেনিক টাইপত মানে বস্তুটো মানে পটেটোটো মেছ কৰি আছে মানে আলুটো যোনটো ফুচকাত দিব আৰু চাওক গ্লভছ পিন্ধি লৈছে একেবাৰে সেইটো কাৰণে ইয়াতে খাই ভাল লাগে ন আৰু বহুত টেষ্টি আৰু পুৰা ভেজ পিঁয়াজো নিদিয়া
তাই আগতে পালি চিটাৰ খুৱাই দি ফুচকা খালোঁ ধুনীয়াকৈ এতিয়া পাপড়িৰ বাৰী পাপড়িটো খাওঁ 1 ঘণ্টা ৰখি কেনে লাগিল এই দাদাৰ কাৰণে আমি 1 ঘণ্টাৰ পৰা আছো দাদা ফুচকা খাব ৰখি আছো স্পেচিয়েলি চিন্তা কৰ এটা 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 কিবা খাবা মনটো বেয়া লাগব নহ'লে মোৰ না দাদা এটা আহি 1 ঘণ্টা ধৰি ৰেষ্ট লৈছো এটা যদি একো নাখাওঁ এনে বহাহে নবনা কিবা এটা খাই লওঁ এতিয়া তাৰপিছত ডাইৰেক্ট ঘৰত যাওঁ আৰু আমাৰ কামো হ'ল কিমান টকা পাইছিল 100 টকাৰ এই কি 50 টাকা মই দেখছো তোৰ লগত বোলে খালি 100 টকা আছিল বিৰাট মিছা কথা কয় কৈ মাৰিম তক এতিয়া কিটকেটৰ অলপমান খাই লৈ এতিয়া ঘৰমুৱা হ'বলৈ লৈছোঁ ধুনীয়াকৈ 12 ৰাস্তাত ৰৈ গ'ল তাইক আৰু মই ৰখি থকা নাই কাৰণ তাইক ৰখি থাকিলে মোৰ দেৰি হৈ যাব মোৰ আৰু কাম আছে ঘৰত যায় একো কাম নাই হোৱাৰ বাহিৰে कैसा लगा मेरा मजाक ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল আৰু এনেকুৱা নতুন ভিডিঅ' লৈ আহিব আপোনালোকৰ সৈতে টিল দেন বাই বাই আৰু সেইখিনি বাৰ পিছফালৰ পৰা আহি আছে বাই ফুচকা খাই পেলাই ফুচকা তোমাৰ নাই ধৰি বোলে না তাৰ মনে হৈছোঁ মই এই মায়েৰ মৰম এই বাক কবি সেই তাই আহি আছে মল্লি তাই